আপুনি পকাচুলি সমস্যাত ভুগিছে এনেকৈ পকিছে এনেকৈ পকিছে এনেকৈ পকিছে এনেদৰে স্কাল্পবিলাক পকাই পেলাইছে এনেকুৱা দেখাইছে আপুনি মানসিক দুশ্চিন্তাত ভুগিছে ই আপোনাক অকলো সুখী কৰিব পৰা নাই তেতিয়াহলে এই ভিডিওটো আপোনাৰ বাবে বহুতেই ইম্পৰ্টেন্ট এই ভিডিওটো আপোনাৰ পকাচুলি সমস্যাৰ পৰা সম্পূৰ্ণ দূৰ কৰিব কিন্তু আপুনি এই ভিডিওটোত মই যি কম তাক আপুনি ফলো কৰিব লাগিব গতিকে এই ভিডিওটো ভালকৈ চাওক ভালকৈ বুজি লওক আৰু আপুনি 100% ৰিজাল্ট উঠাওক বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো হেল্লো মাই বিউটিফুল ফ্যামিলি কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে নমস্কাৰ মই জিমি ফুকনে মই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আজি এই ভিডিওটোৰ দ্বাৰা আপোনালোকে এটা ৰামবান ৰেমেডি লৈ আহিছে একো যন্ত্ৰমন্ত্ৰ একো কৰিব নালাগে মাত্ৰ 3টা ষ্টেপ ফলো কৰক আৰু আপুনি খুব সোনকালে একুচা কলা চুলিৰ গৰাকী হৈ পৰক এতিয়া আপোনালোকক কম কি খাব লাগিব কি সাৱধানতা মানিব লাগিব আৰু কেনে ধৰণৰ ৰেমেডি লগালে খুব সোনকালে আপুনি ৰিজাল্ট পাব ভিডিওটো কিন্তু আপুনি ভালকৈ চাওক যাতে আপোনাৰ ইমান কোনো একো মিছ নহয় চাওক বয়স অনুপাতে চুলি পকাটো স্বাভাৱিক কথা বয়স এই ধৰক 40-45 চৰ্জি সকল ওপৰৰ বয়স তেওঁলোকৰ চুলি পকাটো একেতেনি সাধাৰণ কথা কিয়নো বয়স বাঢ়ি যোৱাৰ লগে লগে আমাৰ শৰীৰৰ পৰা আইৰন প্ৰটিন ক্যালসিয়াম মেলানিন আদি লাহে লাহে কমি আহিবলৈ ধৰে ফলত আমাৰ চুলিবিলাক বগা হ'বলৈ ধৰে সমস্যা সকল হে সকলৰ লোকৰ যাৰ বয়স মাত্ৰ 10 বছৰ 12 বছৰ হৈছে 14-15 বছৰ 20-25 বছৰ 30-35 40 বছৰ তলৰ যি সকল লোক তেওঁলোকৰ বাবে এটা ডাঙৰ সমস্যা আমি সকলোৱে জানো যে লাউ খোলাৰ ভিতৰত হেয়াৰ ফলিক থাকে আৰু হেয়াৰ ফলিকতে আমাৰ চুলিবিলাক উৎপন্ন হয় হেয়াৰ ফলিকতে মেলানিসাইট থাকে ইয়াতে মেলানিসাইট নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে আৰু ইয়াতে মেলানিন উৎপন্ন হয় আৰু মেলানিনে আমাৰ চুলিকোছা কলা কৰি ৰাখে তাক premature gray hair বুলি কোৱা হয় প্ৰথমে আমি জানি লওঁ আহক আমাৰ ইমান কম বয়সতে কিয় চুলিকোছা পকিবলৈ ধৰে ইয়াৰ প্ৰথম প্ৰধান মূল কাৰণটোৱে হৈছে জেনেটিক বা বংশানুগত আপোনাৰ পৰিয়ালত বা ফ্যামিলিত যদি ককা আইতা মা দেউতা আদিৰ যদি কাৰোবাৰ আছে তেতিয়াহলে আপুনিও এই সমস্যাটোত ভোগাটো স্বাভাৱিক কথা নেক্সট আহিল পুষ্টিহীনতা দীৰ্ঘদিন ধৰি যদি আপুনি পুষ্টিহীনতাত ভোগাৰ কাৰণে টাইফয়েড মেলেৰিয়া যক্ষ্মা আৰু দৰে ৰোগত ভুগি থকাৰ কাৰণে বা অন্য কিবা কাৰণত যদি আপোনাৰ শৰীৰৰ পৰা প্ৰটিন আইৰন ভিটামিন বি আদি কমিবলৈ ধৰে তেতিয়াও আপোনাৰ চুলিকোছা বগা হোৱাটো স্বাভাৱিক নেক্সট আহিল আপোনাৰ প্ৰদূষণ প্ৰভাৱিত এৰিয়াত যদি আপুনি বাস কৰে তেতিয়াহলে আপোনাৰ চুলি পকাটো স্বাভাৱিক অত্যাধিক মানসিক চাপ যদি লয় বা অত্যাধিক দুশ্চিন্তা যদি আপুনি কৰি থাকে তেতিয়াহলে আপোনাৰ চুলি পকাটো স্বাভাৱিক কথা অত্যাধিক আপুনি কসমেটিক ব্যৱহাৰ কিছুমান লোকে বিভিন্ন ধৰণৰ জেল হেয়াৰ স্প্ৰে হেয়াৰ ষ্ট্ৰেটনাৰ হেয়াৰ ডায়াৰ আদি ব্যৱহাৰ কৰাৰ ফলত আমাৰ মেলানিসাইট নামৰ কোষবিধ ধ্বংস হ'বলৈ ধৰে তেতিয়াও আমাৰ চুলিবিলাক পকিবলৈ আৰম্ভ কৰে কিছুমান ৰোগৰ বাবেও বহু লোকে ডেইলি ঔষধ খাব লগা হয় তাৰ ফলতো আপোনাৰ চুলিকোছা পকিবলৈ ল'ব অত্যাধিক ধূমপান ড্ৰাগছ সেৱনেও আপোনাৰ চুলিকোছা পকাব ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি কিছুমান সাৱধানতা মানি চলিব লাগিব আপুনি চুলিখিনি সদায় ভালকৈ পৰিষ্কাৰ কৰি ৰাখিব চুলি গুৰিবিলাক পৰিষ্কাৰ কৰি ৰাখিব নিয়মিতভাৱে তেল মাসাজ কৰিব পুষ্টিকৰ আহাৰ খাব টোপনি ক্ষতি নকৰিব দৈনন্দিন পানী 2-3 লিটাৰ পানী খাব চুলিত কালাৰ কৰোতে ষ্ট্ৰেটনিং কৰোতে সদায় সাৱধান হওক যিসকলে কৰিছে তেওঁলোকক বিশেষ কিছুমান শ্যাম্পু আৰু বিশেষ কিছুমান ট্ৰিটমেন্ট লবলৈ কোৱা হয় এইবিলাক যদি লৈ থাকে তেতিয়াহলে আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয় ভিটামিন এ ভিটামিন বি ভিটামিন সি ক্যালসিয়াম ফলিক এসিড থকা খাদ্যবিলাক খাবলৈ আৰম্ভ কৰক এতিয়া আপোনাক মই ৰামবান উপায় কেইটামান দিম ভালকৈ শুনি লওক মেজিকৰ দৰে কাম কৰিব
আপুনি প্ৰথমতে 7-8টা মান আমলখি এটা জিকা পিচ কাটি লওক এডোখৰ আদা পিচ কৈ কাটি শুকুৱাই লওক এই তিনিটা মিশ্ৰণ শুকুৱাৰ পিছত আপুনি এটা পাত্ৰত 2 কাপ নাৰিকল তেল উতলাই লওক তাত কালজিৰা 2 চামুচ দি দিয়ক আৰু লগত শুকুৱাই থৈ দিয়া এই মিশ্ৰণখিনি ঢালি দিয়ক যেতিয়ালৈকে মিশ্ৰণখিনি ব্ৰাউন কালাৰ নহয় তেতিয়ালৈকে ভাজি থাকক যেতিয়া ব্ৰাউন কালাৰ হ'ব তেতিয়া আপুনি এটা পাত্ৰত নমাই ৰাখি দিয়ক পাত্ৰটো নমাই থৈ দিয়ক ঠাণ্ডা হ'বলৈ আৰু খালি বটল এটা ঠাণ্ডা হোৱাৰ পিছত ভৰাই লৈ নিয়মীয়াকৈ সেই তেলৰ মাসাজ কৰক এতিয়া মই আপোনাক এগিলাস জুচ খাবলৈ দিওঁ আৰু এই জুচ গিলাস কেনেকৈ বনাব মই কওঁ আজিকালি মাৰ্কেটত আপোনালোকে আমলখি পেকেট কিনিবলৈ পাব পাউডাৰ পেকেট কিনিবলৈ পাব আৰু তাত লিখা থাকিব পিওৰ এণ্ড নেচাৰেল বুলি লিখা থাকিব সেই পেকেটটো আনি ল'ব তাৰে এচামুচ লৈ তাত কুহুমীয়া গৰম পানী অলপ দি নিতৌ খাওক নেক্সট আপোনাক এটা পেক দিওঁ পেকটো সপ্তাহত 2 দিনকৈ লগাব এটা বাটি লৈ লওক বাটিটোত আধা কাপ দৈ গাখীৰ লৈ লওক তাত আমলখি পাউডাৰ ডাঙৰ চামুচেৰে এচামুচ দি দিয়ক আৰু ভালকৈ মিক্স কৰক আৰু গোল নেমু এফাল লৈ তাত চেপি দিয়ক তাৰ পিছত আকৌ মিক্স কৰক মিক্স কৰি গোটেই ৰাতিটোৰ কাৰণে আপুনি থৈ দিয়ক পিছদিনাখন যেতিয়া আপুনি ৰাতিপুৱা লগাবলৈ ল'ব তেতিয়া আপুনি খুন্দি থৈ দিয়া জালুকৰ গুৰি অকণমান লৈ তাত ছিটিয়াই দিব আৰু ভালকৈ আকৌ মিক্স কৰি ল'ব আপুনি চুলিত গুৰিবিলাকত ভালকৈ লগাব এটা বহুত সুন্দৰ ৰিজাল্ট পাব আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব পাৰিলে শ্বেয়াৰ কৰি দিব বহুজনৰ তাতে যাতে উপকৃত হয় নমস্কাৰ আজিলৈ বাই বাই